আজি হৈছে ডে 6 আৰু আমি গৈ আছো বিহুবৰ চন্তক নেপালী খুঁটি যাম বুলি ওলাইছিলোঁ আমি বিহুবৰ চন্তকলৈ, কিন্তু ইমানেই ৰাস্তাত ভিৰ যে আমাৰ গাড়ী ঘূৰাই দিবলগীয়া হ'ল। দেখি সঁচাকৈ ভাল লাগিছে। এবাৰ চাওকচোন কিমান যে দূৰৰ পৰা মানুহবোৰ বানপীড়িত লোকসকলক সহায় কৰিবলৈ ওলাই আহিছে। প্ৰথমতে গ'লো আমি শিমলুগুৰিৰ ভূতধৰা গাঁও। ইয়াত যে অৱস্থা ইমানেই বেয়া হৈ আছে, ইয়াৰ যদি আগৰ এই ৰেলৰ চিৰিকেইটা নভঙা হ'লে ইয়াৰ মানুহ জীয়াই নাথাকিলেহেঁতেন। মই এঘৰ মানুহৰ ভিতৰত সোমাই চাইছিলোঁ। এবাৰ অৱস্থাটো চাওক, চাৰিওফালে কেৱল বোকা বোকা বোকা। না পিন্ধিবলৈ ভাল কাপোৰ কানি আছে, না খাবলৈ খাদ্য আছে। সাহায্য দিয়া গাড়ীও এইকেইদিন ঢেৰ ঘূৰি ফুৰিছে, কিন্তু এওঁলোকে কোৱাৰ মতে আমাৰ সাহায্য দিয়া গাড়ীখনহে এওঁলোকৰ গাঁৱত প্ৰথমখন গাড়ী সোমাইছে। তাৰ পাছত গ'লো আমি লোণপুৰীয়া। তাতো আমি যিমানখিনি পাৰোঁ সকলোকে সহায় কৰিবলৈ চেষ্টা কৰিলোঁ। যোনখিনি বহী কিতাপ আমাৰ অকণমান ভৰিত লাগিলে সৰস্বতী আই দুখ নধৰিব বুলি কওঁ, সেই কিতাপখিনিৰ আজি অৱস্থা চোক। সৌ ভাইটি ভণ্টিকেইটাক চাওকচোন, ইমান দূৰৰ পৰা যে এখন ফটোৰ কাৰণে দৌৰি আহিছে। এয়াই আচলতে আমাৰ প্ৰতি থকা মৰম। যিমানখিনি পাৰোঁ কৰি আছোঁ আৰু কৰি যাম। জয় জুবিন দা, জয় আই অসম।